নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ চেনেল আসাম কলৈ আজি মই এটো ভিডিঅত কেইটামান আসাম জিকে প্লাস ইন্ডিয়ান জিকে কোৱেশ্চন একেলগে আমি ইনক্লুড কৰি এটো ভিডিও বনাইছো ইয়াত আছে 40টা কৈ কোৱেশ্চন জিকেটা কোৱেশ্চন আসাম কম্পিটিটিভ এক্সাম সকলো ধৰণৰ এক্সামত আহি থাকে আৰু নেক্সট এক্সাম বিলাকতো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব সো আপোনালোকে ভিডিওটো মিছ নকৰিব ফুল চাব আৰু ফুল চালে আপোনালোকৰ এটো ভিডিওৰ পৰা আপোনালোকৰ বহুখিনি সহায় হ'ব তো বলকচোন আজি আমি কোৱেশ্চন কেটা ডিসকাস কৰো তো এক নম্বৰ কোৱেশ্চনত আছে সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথিখন হৈছে বনফুল আৰু এই বনফুল পুথিখন লিখিছিলে যতীন্দ্ৰনাথ দুৱাৰে মনত ৰাখিব যতীন্দ্ৰনাথ দুৱাৰে লিখা পুথিখনৰ নাম হৈছে বনফুল নেক্সট আহিছো 2 নম্বৰ কোৱেশ্চন সীমান্ত সুৰক্ষা বাহিনী বিএসএফ কেতিয়া গঠন হৈছিল বিএসএফ গঠন হৈছিল 1965 চনত 3 নম্বৰ কোৱেশ্চন আহিছো কাৰ্বি জনগোষ্ঠীয় কোনটো প্ৰধান উৎসৱ মৃতক আত্মা শান্তি কামনা কৰি পতা হয় যেতিয়া কোনো এজন ব্যক্তিৰ মৃত্যু হয় সেই মৃত্যু ব্যক্তিৰ আত্মা শান্তি কাৰণে কাৰ্বি জনগোষ্ঠী সকলে এটা উৎসৱ পালন কৰা হয় সেই উৎসৱটিৰ নাম হৈছে সমাংকন মনত ৰাখিব সমাংকন 4 নম্বৰ কোৱেশ্চন আহিছো মামনি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে 2000 চনত আৰু তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰা পুথিখনৰ নাম হৈছে মাময় ধৰা তৰোৱাল মনত ৰাখিব মাময় ধৰা তৰোৱাল লিখিছিল মামনি ৰয়ছম গোস্বামী বাইদেৱে 5 নম্বৰ আহিছো ৰঘুদেৱ কা পুতেক আছিল ৰঘুদেৱ আছিল শিলাৰায় পুতেক মনত ৰাখিব 6 নম্বৰ কোৱেশ্চন আহিছো কোনটো ধূমকেতু 76 বছৰ মুৰে মুৰে দেখা যায় 76 বছৰ মুৰে মুৰে দেখা যোৱা ধূমকেতুটো হৈছে হেলি ধূমকেতু মনত ৰাখিব হেলি ধূমকেতু 76 বছৰ মুৰে মুৰে দেখা যায় 7 নম্বৰ কোৱেশ্চন আহিছো হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্য ৰজা পৃষ্ঠপোষকতা লাভ কৰিছিল হেম সৰস্বতীয়ে দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল 8 নম্বৰ কোৱেশ্চনত আছে দৰঙী ৰাজ বংশালী কোনে লিখিছিলে দৰঙী ৰাজ বংশালী লিখিছিলে সূৰ্যকৰী দবৈগ্য নেক্সট আহিছো 9 নম্বৰ কোৱেশ্চন তল কোনজন ভাষা আন্দোলনৰ শ্বহীদ হৈছে ৰঞ্জিত বৰপূজাৰী এটো ইম্পৰ্টেন্ট কোৱেশ্চন সো আপোনালোকে মনত ৰাখিব 10 নম্বৰ কোৱেশ্চন আহিছো হস্তি মহোৎসৱ এলিফেন্ট ফেষ্টিভেল কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত হস্তি মহোৎসৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত মনত ৰাখিব কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিয়ে এতিয়া আহিছো আমি 11 কোৱেশ্চন কোনখন ঠাইক স্কটলেণ্ড অফ আসাম বুলি কোৱা হয় স্কটলেণ্ড অফ আসাম বুলি জনা যায় হাফলঙক এই কোৱেশ্চনটো আহি থাকে সো মনত ৰাখিব এতিয়া আমি আহিছো 12 নম্বৰ কোৱেশ্চন কৃষক মুক্তি সংগ্ৰাম সমিতি কেতিয়া গঠন কৰা হয় কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হয় 2005 চনত আৰু 13 নম্বৰ কোৱেশ্চন আহিছো প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি প্ৰথম ৰঙীন চিনেমাখনৰ নাম হৈছে ভাইটি মনত ৰাখিব আৰু 14 কোৱেশ্চন আহিছো অশোকৰ জীয়েকৰ নাম কি অশোকৰ জীয়েকৰ নাম হৈছে সংঘামিতা সুধি দিয়ে সংঘামিতা হৈছে অশোকৰ জীয়েক এতিয়া আহিছো 15 কোৱেশ্চন সীমান্ত গান্ধী কোন আছিল সীমান্ত গান্ধী আছিল খান আব্দুল গফৰ খান মনত ৰাখিব 16 কোৱেশ্চন আহিছো ভাৰতীয় নেপোলিয়ন বুলি কাক কোৱা হয় মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন ভাৰতীয় নেপোলিয়ন হৈছিল সমুদ্ৰগুপ্ত 17 কোৱেশ্চন আহিছো ইংৰাজে কছাৰী ৰাজ্য নিজৰ অধীন কৰে কেতিয়া 1832 চনত নেক্সট আহিছো আমি 18 কোৱেশ্চনত আছে মিৰ্জা নুৰুদ্দিন মহম্মদ খান সেলিম কাৰ প্ৰকৃত নাম আছিল এই নামটো আছিল জাহাংগীৰ নামটো বৰ দীঘলীয়া সো মনত ৰাখিবলৈ আপোনালোকে টিক্স লগাব তো এতিয়া আহিছো আমি 19 নম্বৰ কোৱেশ্চন কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা দিয়া হয় বিহুক সাংস্কৃতিক মৰ্যাদা দিছিলে ৰুদ্ৰ সিংহই এওঁ বেছিভাগ সংস্কৃতিৰ লগত জড়িত
কাম কৰিছিলে সেই তেওঁৰ ৰাজত্বৰ কালত 20 কোৱেশ্যন আহিছোঁ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটী তথা দিছপুৰলৈ কেতিয়া স্থানান্তৰ কৰা হয় 1973 চনত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 1973 চনত আমাৰ যি দিছপুৰ ৰাজধানী সেই দিছপুৰ ৰাজধানীখন আগতে আছিলে শ্বিলঙৰ পৰা গুৱাহাটীলৈ 1973 চনত স্থানান্তৰ কৰি আনে এতিয়া আমি আহিছোঁ 21 কুৱেশ্যন আভাস কুমাৰ গাংগুলী তলত কোনজন ব্যক্তি প্ৰকৃত নাম আভাস কুমাৰ গাংগুলী হৈছে কিছু কুমাৰ প্ৰকৃত নাম 22 কুৱেশ্যন আহিছোঁ ভাৰতৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে ভাৰতৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে সুচেতা কৃপালনী এতিয়া আহিছোঁ 23 কুৱেশ্যন IRDP সম্পূৰ্ণ ৰূপ হ'ল ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম মনত ৰাখিব ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম 24 কুৱেশ্যন আহিছোঁ বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় 18 এপ্ৰিল তাৰিখে ৱৰ্ল্ড হেৰিটেজ ডে মনত ৰাখিব এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে 25 কুৱেশ্যন আহিছোঁ এক অশ্ব ক্ষমতা মান হ'ল এক অশ্ব ক্ষমতা মান কিমান ইয়াৰ মান হৈছে 746 ৱাট মনত ৰাখিব 746 ৱাট এতিয়া আহিছোঁ 26 কুৱেশ্যন ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ভাৰতৰ যি পৰিকল্পনা আয়োগৰ অধ্যক্ষৰ দায়িত্বটো পালন কৰে আমাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়া আহিছোঁ 27 কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দু শকাব্দ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিলে হিন্দু শকাব্দ ব্যৱহাৰ কৰিছিলে চুহুংমুং দিনৰ পৰা এতিয়া আহিছোঁ আমি 28 কুৱেশ্যন অসমৰ বুৰঞ্জীত জলম বঁটা বুলি কাক কোৱা হৈছিল অসমৰ বুৰঞ্জীত জলম বঁটা বুলি কীৰ্তিচন্দ্ৰ বৰুৱাক কোৱা হৈছিলে এই কুৱেশ্যনটো আহি থাকে চ' আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ আমি 29 কুৱেশ্যন বৰ্ধন বৰফুকনক কাৰ দ্বাৰা হত্যা কৰা হৈছিল বৰ্ধন বৰফুকনক হত্যা কৰিছিলে ৰূপসিং ছুবেদাৰ দ্বাৰা 30 কুৱেশ্যন আহিছোঁ নৰনাৰায়ণৰ ৰাজত্বৰ কালৰ কোনজন পৰিব্ৰাজক আহিছিলে তেওঁ হৈছে ৰাল্ফ ফিটছে আহিছিলে নৰনাৰায়ণৰ যেতিয়া ৰজা হৈছিল সেইখিনি সময়তে তেওঁ আহিছিলে 31 কুৱেশ্যন আহিছোঁ ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ কোনটো সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হয় 42 নম্বৰ সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হয় এতিয়া আহিছোঁ 32 কুৱেশ্যন মানচিষ্টাৰ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কোনখন চহৰক কোৱা হৈছিলে লথালক জনা যায় এতিয়া আহিছোঁ 33 কুৱেশ্যন চৈত্যমে জয়তে কোন উপনিষদৰ পৰা লোৱা হৈছে চৈত্যমে জয় শব্দটি মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে এই কুৱেশ্যনটো most ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো প্ৰায় এক্সামত আহি থাকে এতিয়া আহিছোঁ 34 কুৱেশ্যন অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয় অসমৰ বিক্ৰমাদিত্য হৈছে নৰনাৰায়ণক জনা যায় এতিয়া আহিছোঁ 35 কুৱেশ্যন গেটৱে অফ আছাম বুলি কাক কোৱা হয় গেটৱে অফ আছাম বুলি কোৱা হয় নৰ্থ বুক গেটক এতিয়া আহিছোঁ আমি 36 কুৱেশ্যন শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিলে most ইম্পৰ্টেণ্ট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 চনত এতিয়া আহিছোঁ আমি 37 কুৱেশ্যন সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো আমাৰ সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি মনত ৰাখিব 38 কুৱেশ্যন আহিছোঁ মৌনতভাৱে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিলে মৌনতভাৱে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি হৈছিলে লাল বাহাদুৰ শাস্ত্ৰী চ' আমি এতিয়া নেক্সট আহিছোঁ 39 কুৱেশ্যন ৰণভূমিত প্ৰাণ হেৰুওৱা দিল্লী একমাত্ৰ চুলতানজন হ'ল তেওঁ হৈছে ইব্ৰাহিম লোডি এতিয়া আহিছোঁ আমি 40 কুৱেশ্যন ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিলে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিলে শ্বাহজাহান চ' আজি মই প্ৰায় 40টাকৈ কুৱেশ্যন ডিছকাছ কৰিলোঁ যিকেইটা কুৱেশ্যন বিভিন্ন ধৰণৰ এক্সামত আহি থাকে আৰু যি এক্সাম হ'বলৈ গৈ আছে সেই এক্সামবিলাকতো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব চ'
ভিডিওটো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱী সকলোকে এই ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ ৰাখিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে